মইনামণিহঁত আজি তোমালোকৰ লগত আলোচনা কৰিব লৈছোঁ তৃতীয় শ্ৰেণী গণিতৰ প্ৰথম পাঠৰ অন্তিম প্ৰশ্নসমূহ। গতিকে সকলোৱে ভিডিঅ'টো মন দি চাব বুলি আশা ৰাখিলোঁ। ইয়াত প্ৰথমটো প্ৰশ্নত কৈছে তলৰ সংখ্যাকেইটাৰ সৰু সংখ্যাটোত ঘেৰ দিওঁ আহা। কোনৰ প্ৰশ্নটোত দুটা সংখ্যা দিছে 220 আৰু 202। উদাহৰণস্বৰূপে আমাক 202টোত ঘেৰ দি দেখুৱাই দিছে। ঠিক তেনেদৰে আমি পিছৰ প্ৰশ্নকেইটা কৰোঁ আহা। কোনৰ প্ৰশ্নত দিছে 481 আৰু 389। 481 আৰু 389ৰ মাজত সৰু সংখ্যা কোনটো হ'ব? এইটো হ'ব 389। আমি 389টোত ঘেৰ দিলোঁ। ঠিক তেনেদৰে গণৰ প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰিম। গণৰ প্ৰশ্নত দিছে 388 আৰু 288। 388 আৰু 288ৰ মাজৰ সৰু সংখ্যা কোনটো হ'ব? এইটো হ'ব 288। আমি 288ক ঘেৰ দিলোঁ। ঘনৰ প্ৰশ্নত দিছে 444 আৰু 448। 444 আৰু 448ৰ মাজৰ সৰু সংখ্যা কোনটো? এইটো হ'ব 444। পৰৱৰ্তী প্ৰশ্নটোত দিছে ডাঙৰ চিন, সৰু চিন আৰু সমান চিনৰ লগত পৰিচয় হওঁ আহা। আমাক তলত কেইটামান ছবি দিছে আৰু ছবিবোৰ ইটোৱে সিটোৰ লগত তুলনা কৰি কোনটো ডাঙৰ সেইটো বুজাই দিছে। প্ৰথম ছবিটোত দিছে 5টা ফুলৰ ছবি আৰু তাৰ কিনাৰৰ ঘৰটোত দিছে 3 পাহ ফুলৰ ছবি। অৰ্থাৎ 5 3তকৈ ডাঙৰ সেইটো তলত চিনৰ সহায়ত বুজাই দিছে। ঠিক তেনেদৰে এইটো ছবিত 4টা পখিলা আছে আৰু পিছৰ ছবিটোত 6টা পখিলা আছে। অৰ্থাৎ 4 যে 6তকৈ সৰু সেইটো চিনৰ সহায়ত আমাক বুজাই দিছে। ঠিক তেনেদৰে পৰৱৰ্তী ছবিটোত 4টা মাটি চাকিৰ ছবি আছে আৰু ইফালেও 4টা মাটি চাকিৰ ছবি আছে। ইয়াক সমান চিনৰ সহায়ত আমাক বুজাই দিছে। ঠিক তেনেদৰে আমি পিছৰ প্ৰশ্নসমূহ কৰিবলৈ চেষ্টা কৰিম। এইটো ছবিত আমি দেখিব পাইছোঁ 5টা লাডু আছে আৰু এইটো ছবিতো 5টা লাডু আছে। গতিকে এই খালী ঘৰটোত আমি সমান চিন বহাব লাগিব। ইয়াৰ পিছৰ ছবিটোত 4টা লাডু দেখিবলৈ পাইছোঁ, কিন্তু তাৰ কাষৰ ঘৰৰ প্লেটখনত 7টা লাডু আছে। গতিকে কোনটো চিন আমি ব্যৱহাৰ কৰিম? আমি সৰু চিনটো ব্যৱহাৰ কৰিম। 4 সৰু 7। ঠিক তেনেদৰে এইটো ছবিত আমাক 3টা কলম দিছে আৰু এইটো ছবিত আমাক 6টা কলম দিছে। এতিয়া 3 যিহেতুকৈ 6তকৈ সৰু, সেইবাবে আমি কোনটো চিন ব্যৱহাৰ কৰিম? সৰু চিনটো ব্যৱহাৰ কৰিম। ঠিক তেনেদৰে শেষত দিয়া আছে শেষৰ ছবিটোত আমাক এইটো ছবি দিছে 5খন কিতাপ আৰু এইটো ছবি দিছে 1খন কিতাপ। যিহেতু 5 1তকৈ ডাঙৰ, সেইবাবে আমি ডাঙৰ চিনটো ব্যৱহাৰ কৰিম। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে খালী বাকচত ডাঙৰ, সৰু বা সমান চিন বহুৱাও আহা। এতিয়া আমাক প্ৰথমটো সংখ্যা দিছে 123 আৰু ইফালে দিছে 121। যিহেতু 123 121তকৈ ডাঙৰ, সেইবাবে আমি ডাঙৰ চিনটো বহুৱাম। ইয়াৰ পিছৰ ঘৰটোত দিছে 344 আৰু এইটো ভাগত আছে 244। ইয়াত আমি কোনটো চিন বহাম? ইয়াতো আমি ডাঙৰ চিনটো বহাম। যিহেতু 344 244তকৈ ডাঙৰ, সেইবাবে 344ৰ পিছত আমি ডাঙৰ চিনটো বহুৱাম। এইটো ঘৰত দিছে 491 আৰু তাৰ কিনাৰত দিছে 472। যিহেতু 491 472তকৈ ডাঙৰ, সেইবাবে আমি ইয়াত ডাঙৰ চিন বহুৱাম। এইটো ঘৰত দিছে 99
আৰু তাৰ কিনাৰ ঘৰটো দিছে 99, গতিকে আমি ইয়াত সমান চিন বহাম। ইয়াৰ পিছত ঘৰটোত দিছে 300 আৰু তাৰ কিনাৰ ঘৰটোত দিছে 301। যিহেতু 300 301তকৈ সৰু, সেইবাবে আমি ইয়াত সৰু চিনটো বহাম। তাৰ কিনাৰ ঘৰটোত দিছে 210 আৰু 101। 210 যিহেতু 101তকৈ ডাঙৰ, সেইবাবে ইয়াত আমি ডাঙৰ চিনটো বহাম। ইয়াত দিছে 137 আৰু ইফালেও আছে 137, গতিকে দুটা সংখ্যা সমান, যিহেতু ইয়াত আমি কি চিন বহাম, ইয়াত আমি বহাম সমান চিন। শেষৰটোত দিছে 473 আৰু 437। যিহেতু 473 437তকৈ ডাঙৰ, সেইবাবে আমি ইয়াত ডাঙৰ চিনটো বহাম। ইয়াৰ পিছৰ প্ৰশ্নটোত দিছে ৰঙা ৰঙৰ ওচৰৰ অংকটোৰ পৰা আৰম্ভ কৰি কাঁড় চিনৰ দিশেৰে গৈ সংখ্যা গঠন কৰোঁ আহা। 1 2 3ৰে সংখ্যা গঠন। ইয়াত প্ৰথমটোত আমাক উদাহৰণস্বৰূপে দেখাই দিছে। 1ৰ ওচৰত আমাক ৰঙা চিন দিয়া আছে, গতিকে আমি 1ৰ পৰা আৰম্ভ কৰিম। কাঁড়ডাল যিহেতু 1ৰ পৰা 2লৈ গৈছে, সেইবাবে আমি 1ৰ পৰা প্ৰথমে 2লৈ যাম। তাৰপিছত 2 সংখ্যাটোৰ পিছত আমি লিখিম 3, কাৰণ কাঁড়ডাল 2ৰ পৰা 3লৈ গৈছে। তোমালোকে বুজিব পাৰিছানে বাৰু? প্ৰথমে আমি 1টো লিখিম। 1টোত যিহেতু ৰঙা ৰং দিয়া আছে, 1। তাৰপিছত কাঁড়ডাল 1ৰ পৰা 2ৰ ফালে গৈ আছে, তাৰপিছত লিখিম আমি 2। 2ৰ পৰা কাঁড়ডাল কলৈ গৈ আছে? 2ৰ পৰা কাঁড়ডাল গৈছে 3লৈ, গতিকে আমি শেষত লিখিম 3। ইয়াৰ পিছৰ ছবিটোতো আমাক উদাহৰণস্বৰূপে দেখাই দিছে। ৰঙা ৰংটো দিয়া আছে 1ৰ ঘৰৰ ওচৰত, গতিকে প্ৰথমে আমি কি লিখিব লাগিব? 1। তাৰপিছত কাঁড় চিনডাল 1ৰ পৰা কলৈ গৈ আছে? 1ৰ পৰা 3ৰ ফালে গৈ আছে। 1ৰ পৰা 3ৰ ফালে গৈছে কাৰণে আমি তাত কি লিখিম? 3। আৰু 3ৰ পৰা কাঁড়ডাল কলৈ গৈছে? 3ৰ পৰা কাঁড়ডাল গৈছে 2ৰ ফালে, গতিকে শেষত থাকিব 2। এতিয়া আমি পিছৰ অংককেইটা ছবিকেইটা নিজে সমাধান কৰিবলৈ চেষ্টা কৰিম। ৰঙা ৰং দিয়া আছে 2 ঘৰৰ ওচৰত, গতিকে আমি প্ৰথমে কি লিখিম? আমি লিখিম 2। 2ৰ পৰা কাঁড় চিনডাল কলৈ গৈছে? 2ৰ পৰা কাঁড় চিনডাল গৈছে 3ৰ ফালে, গতিকে আমি 3 লিখিম। এতিয়া 3ৰ পৰা কাঁড় চিনডাল কলৈ গৈছে? 3ৰ পৰা কাঁড় চিনডাল গৈছে 1ৰ ওচৰলৈ, গতিকে শেষত কি হ'ব? 1। অৰ্থাৎ আমি সংখ্যাটো কি পালো? 231। ইয়াৰ পিছৰ ছবিটোত দিছে ৰঙা চিনটো কোনটো ঘৰত আছে? ৰঙা চিনটো আছে 2ৰ ওচৰত, গতিকে আমি প্ৰথমে লিখিম 2। তাৰপিছত কাঁড় চিনডাল কাৰ ফালে গৈছে? কাঁড় চিনডাল গৈছে 1ৰ ফালে, গতিকে আমি ইয়াত লিখিম 1। তাৰপিছত 1ৰ পৰা কাঁড় চিনডাল কলৈ আহিছে? 1ৰ পৰা কাঁড় চিনডাল আহিছে 3ৰ ফালে। সংখ্যাটো কিমান হ'ল? 213। পিছৰ ছবিটো চাম। পিছৰ ছবিটোত ৰঙা চিনটো ক'ত দিয়া আছে? ৰঙা চিনটো দিয়া আছে 3 ঘৰত। অৰ্থাৎ আমি প্ৰথমে কি লিখিব লাগিব? আমি লিখিব লাগিব 3। তাৰপিছত কাঁড় চিনডাল কোনফালে গৈছে? তাৰপিছত কাঁড় চিনডাল গৈছে 1ৰ ফালে, গতিকে আমি লিখিম 1। 1ৰ পৰা কাঁড় চিনডাল কলৈ আহিছে? 1ৰ পৰা কাঁড় চিনডাল আহিছে 2 ঘৰত, এতিয়া আমি লিখিম 2। আমি সংখ্যাটো কিমান পালো? 312। ইয়াৰ পিছৰ ছবিটোলৈ চাম। পিছৰ ছবিটোত ৰঙা চিন কোনটোত দিয়া আছে? ৰঙা চিন দিয়া আছে 3। গতিকে আমি প্ৰথমে কি লিখিব লাগিব? আমি লিখিব লাগিব 3। 3ৰ পৰা কাঁড় চিনডাল কাৰ ফালে গৈছে? 3ৰ পৰা কাঁড় চিনডাল গৈছে 2 ৰ। 'ফালে, এতিয়া আমি ইয়াত লিখিম 2। 3ৰ পৰা কাঁড় চিনডাল কলৈ গৈছে? 3ৰ পৰা কাঁড় চিনডাল গৈছে 2 ৰ ফালে, গতিকে আমি প্ৰথমে কি লিখিব লাগিব? আমি লিখিব লাগিব 3। 3ৰ পৰা কাঁড় চিনডাল কাৰ ফালে গৈছে? 3ৰ পৰা কাঁড় চিনডাল গৈছে 2 ৰ ফালে, এতিয়া আমি ইয়াত লিখিম
2 2 পৰা কাঁচিডাল কলৈ গৈছে 2 পৰা কাঁচিডাল গৈছে 1 ফালে শেষত কি বহিব শেষত লিখিব লাগিব 1 অৰ্থাৎ আমাৰ সংখ্যাটো হ'ব 321 আকৌ আমাক তিনটা অংক দিছে আৰু এই অংক তিনটাৰে আমাক সংখ্যা গঠন কৰিবলৈ দিছে এতিয়া আমি আগৰ দৰে আকৌ কৰিবলৈ চেষ্টা কৰিম ৰঙা চিনটো দিয়া আছে 4 ওচৰত গতিকে প্ৰথমে লিখিব লাগিব 4 তাৰপিছত 4 পৰা কাঁচিডাল আহিছে 2 ফালে আমি লিখিম 2 2 পৰা কাঁচিডাল গৈছে 0 ফালে এতিয়া আমি শেষত লিখিব লাগিব 0 অৰ্থাৎ সংখ্যাটো আমি কিমান পালো সংখ্যাটো পালো 420 পিছৰ ছবিটোত ৰঙা চিনডাল আছে আগৰ দৰে 4 ওচৰত গতিকে আমি 4টো আগে লিখি ল'ম তাৰপিছত 4 পৰা কাঁচিডাল গৈছে 0 ফালে আমি 0 লিখিম 0 পৰা কাঁচিডাল গৈছে 2 ফালে এতিয়া আমি কি লিখিব লাগিব এতিয়া লিখিব লাগিব 2 অৰ্থাৎ সংখ্যাটো হ'ব 402 ঠিক তেনেদৰে এইটো ছবিত 2 ওচৰত ৰঙা চিন দিয়া আছে গতিকে আমি প্ৰথমে লিখিব লাগিব 2 তাৰপিছত কাঁচিডাল গৈছে 0 ফালে আমি লিখিম 0 0 পৰা কাঁচিডাল গৈছে 4 ফালে শেষত লিখিব লাগিব 4 অৰ্থাৎ আমি সংখ্যাটো পালো 204 পিছৰ ছবিটোত ৰঙা চিনটো দিছে 2 ওচৰত গতিকে আমি প্ৰথমে লিখিম 2 2 পৰা কাঁচিডাল গৈছে 4 ফালে 2 পিছত লিখিম 4 4 পৰা কাঁচিডাল আহিছে 0 ফালে আৰু শেষত বহিব 0 অৰ্থাৎ সংখ্যাটো পালো আমি 240 পিছৰ প্ৰশ্নটোত দিছে সংখ্যা গঠন কৰা আমাক তিনটা অংক দিছে আৰু এই অংককেইটাৰ পৰা আমাক সংখ্যা গঠন কৰিব দিছে এতিয়া আমি 5 2 আৰু 7 লগ লগাই সংখ্যা গঠন কৰো আহা 5 2 লগ আৰু 7 লগ লগাই গঠন কৰিব পৰা প্ৰথম সংখ্যাটো কিমান হ'ব এইটো হ'ব 527 তাৰ পিছৰটো কি হ'ব তাৰ পিছৰটো হ'ব 275 তাৰ পিছৰটো কিমান হ'ব 725 তাৰ পিছৰটো কিমান হ'ব 572 তাৰ পিছৰটো কিমান হ'ব 257 আৰু শেষৰটো কিমান হ'ব 527 নম্বৰ প্ৰশ্নত দিছে 2 3 আৰু 4ৰে সংখ্যা গঠন কৰা এতিয়া আমি 2 3 আৰু 4 লগ লগাই সংখ্যা গঠন কৰিম প্ৰথম সংখ্যাটো হ'ব 234 তাৰ পিছৰটো হ'ব 342 তাৰ পিছৰটো হ'ব 423 তাৰ পিছৰটো হ'ব 243 তাৰ পিছৰটো হ'ব 324 তাৰ পিছৰটো হ'ব 432 ইয়াৰ পিছৰ প্ৰশ্নত দিছে তলত দিয়া অংক কেইটাৰে কি কি সংখ্যা গঠন কৰিব পাৰি লিখো আহা আৰু ইয়াৰে আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাত ক্ৰমে নীলা আৰু ৰঙা ৰং দিয়া আমাক তিনিটা অংক দিছে আৰু এই তিনিটা অংকৰে আমাক সংখ্যা গঠন কৰিবলৈ দিছে গতিকে আমি প্ৰথমে সংখ্যাকেইটা গঠন কৰি ল'ম সংখ্যাকেইটা হ'ব 134 341 413 143 314 আৰু 431 এতিয়া এই সংখ্যাৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো হ'ব
ডাঙৰ সংখ্যাটো হ'ব 431। এইটো হ'ব আমাৰ ডাঙৰ সংখ্যা 431টো। তোমালোকে ৰং কৰি ল'বা নিজে, মই দেখুৱাই দিছোঁ। আৰু সৰু সংখ্যাটো হ'ব 134। ইয়াৰ পিছৰ প্ৰশ্নটো দিছে আমাক অংক কেইটা হৈছে 0, 3 আৰু 1। 0, 3, 1 গঠন কৰিব পৰা অংককেইটা সংখ্যাকেইটা আমি লিখি ল'ম প্ৰথমতে। সেইকেইটা হ'ব 310, 103, 301, 130, ইয়াৰ পিছৰ প্ৰশ্নত দিছে খেলো আহা, 400ৰ পৰা 25কৈ আগুৱাই সংখ্যাবোৰ বাকচত লিখো আহা। এতিয়া আমাক এটা সংখ্যা দিছে 400 আৰু তাৰ পৰা 25কৈ আগুৱাই আমাক খালী ঘৰবোৰত লিখি যাবলৈ দিছে। গতিকে আমি লিখিবলৈ চেষ্টা কৰিম। 400ৰ পৰা 25 ঘৰ আগুৱাই গ'লে আমি কিমান পাম? আমি পাম 425। এইটো ঘৰ হ'ব 425। এইটো ঘৰত হ'ব আৰু 25 ঘৰ আগুৱাই গ'লে কিমান হ'ব? এতিয়া হ'ব 450। এইটো ঘৰত হ'ব 450 পৰা 25 ঘৰ আগুৱাই গ'লে আমি কিমান পাম? আমি পাম 475। ঠিক তেনেদৰে আৰু 25 ঘৰ আগুৱাই গ'লে আমি পাম 500। 500 পৰা ইয়াৰ পিছৰ প্ৰশ্নত আমাক দিছে 300ৰ পৰা 6কৈ পিছুৱাই সংখ্যাবোৰ বাকচত লিখো আহা। এতিয়া আমি আগতে আগুৱাই গৈছিলোঁ 25 ঘৰকৈ, এতিয়া আমি 6 ঘৰকৈ পিছুৱাই যাম। 300ৰ পৰা 6 ঘৰ পিছুৱালে আমি পাম, লিখিব লাগিব 294। তাৰ পিছৰ ঘৰটো লিখিব লাগিব আমি 288। তাৰ পিছৰ ঘৰটো লিখিব লাগিব 282। তাৰ পিছৰ ঘৰটোত আমি লিখিব লাগিব 274। তাৰ পিছৰ ঘৰটোত আমি লিখিম 270। তাৰ পিছৰ ঘৰটোত লিখিম 264। তাৰ পিছৰ ঘৰটোত লিখিম 258। তাৰ পিছৰ ঘৰটোত লিখিম আমি 252। তাৰ পিছৰ ঘৰটোত লিখিম 246। আৰু শেষৰ ঘৰটোত লিখিম 240। পিছৰ প্ৰশ্নটো কৈছে তলৰ তালিকাখনলৈ চোৱাচোন। আমাক এখন তালিকা দিছে 399, 400, 401, 402, 403, 404, 405, 406, 407, 408, 409 আৰু 410। এই সংখ্যাকেইটা আমাক দিয়া আছে তালিকাখনত। এতিয়া আমাক প্ৰশ্নত সুধিছে তলৰ প্ৰশ্নকেইটাৰ উত্তৰসমূহ ওপৰৰ তালিকাখনৰ পৰা বিচাৰিবলৈ দিছে আমাক।
ইয়াত দিছে 402 লগত 1 যোগ কৰিলে কিমান পাম? 402 লগত আমি 1 যোগ কৰিলে কিমান পাম? আমি পাম 403। পিছৰ প্ৰশ্ন দিছে 402 পৰা 2 বিয়োগ কৰিলে কিমান পাম? এতিয়া আমি আগতে যোগ কৰিছিলো, এতিয়া বিয়োগ কৰিব লাগিব। 402 পৰা আমি যদি 2 বিয়োগ কৰিলো কিমান পাম? আমি পাম 400। তাৰ পিছৰ প্ৰশ্নটো কৈছে 402 পৰা কেইঘৰ আগুৱালে 409 পাম? এতিয়া আমি 402 পৰা কেইঘৰ আগুৱালে 9 পাম? 402 পৰা আমি হিচাপ কৰি 8 টানি যাম। 402, 403, 404, 405, 406, 407, 408, 409। এতিয়া আমি কেইডাল 8 পালো? 1, 2, 3, 4, 5, 6, 7 ডাল। অৰ্থাৎ আমি 7 ঘৰ আগুৱালে 409 পাম। ইয়াত আমি কি লিখিব লাগিব? ইয়াত লিখিব লাগিব 7 ঘৰ। পিছৰ প্ৰশ্নটো দিছে 407ৰ পৰা 3 ঘৰ পিছুৱালে কি সংখ্যা পাম? আমি এতিয়া আগৰটোত আগুৱাই গৈছিলো, এতিয়া আকৌ পিছুৱাব লাগিব। 407ৰ পৰা আমি যদি 3 ঘৰ পিছুৱাই যাওঁ কি পাম? 407ৰ পৰা 3 ঘৰ পিছুৱালে প্ৰথমে পাম 406, তাৰপিছত পাম 405, তাৰপিছত পাম 404। অৰ্থাৎ আমি এতিয়া কি সংখ্যা পালো? আমি পালো 404। ইয়াৰ পিছৰ প্ৰশ্নটো কৈছে মই কোন কোৱা? মোৰ লগত 3, 7 আৰু 2 আছে। মই 300তকৈ সৰু। মোৰ এককৰ স্থানত 7 আছে। মই কোন? অৰ্থাৎ এতিয়া আমাক এটা 3টা অংক দিছে আৰু 3টা অংকৰে গঠন কৰা এটা সংখ্যা আমাক উলিয়াব দিছে, যিটো সংখ্যা 300তকৈ সৰু আৰু তাৰ এককৰ ঘৰত আছে 7। যিহেতু 300তকৈ সৰু, সেইবাবে ই কেতিয়াও 700 হ'ব নোৱাৰে। সেইবাবে শতকৰ ঘৰত কি থাকিব? শতকৰ ঘৰত থাকিব 2। আৰু এককৰ ঘৰত কি আছে বুলি কৈছে? এককৰ ঘৰত 7 আছে বুলি কৈছে। এককৰ ঘৰত 7 বহালো। এতিয়া আমি দশকৰ ঘৰত বাকী থকা সংখ্যাটো বহাই দিলে আমি সংখ্যাটো পাই যাম। এতিয়া বাকী থাকিল কি? আমাৰ হাতত থাকিল 3। অৰ্থাৎ সংখ্যাটো কিমান হ'ব? সংখ্যাটো হ'ব 237। পিছৰ প্ৰশ্নটো কৈছে সকলো মোতকৈ ডাঙৰ যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা। মই কোন? যিহেতু সংখ্যাটোক মই সকলোতকৈ সৰু বুলি কৈছে, সেইবাবে সংখ্যাটো কি হ'ব পাৰে? সেই সংখ্যাটো হ'ব 1। পিছত কৈছে যিকোনো সংখ্যাৰ লগত মোক যোগ কৰিলে তাৰ ঠিক পিছৰ সংখ্যাটো পাবা। অৰ্থাৎ আমি 1ৰ লগত যদি 1 যোগ কৰোঁ কিমান পাম? 2 পাম। যিহেতু 2 1ৰ ঠিক পিছতে আছে, ঠিক তেনেদৰে আমি আৰু দুটামান কৰি চাম। 2ৰ লগত আমি 1 যোগ কৰিলে কিমান পাম? আমি পাম 3। 3ও ঠিক 2ৰ পিছতে আছে। 3ৰ লগত যদি আমি 1 যোগ কৰি চাওঁ আমি কিমান পাম? আমি পাম 4। 4ও ঠিক 3ৰ এঘৰ পিছতে আছে। গতিকে আমাক বিচাৰিবলগীয়া সংখ্যাটো কি হ'ব? সেইটো হ'ব 1। ইয়াৰ উত্তৰটো 1। মইনামণিহঁত, 3য় শ্ৰেণী গণিতৰ প্ৰথম পাঠটো আজি ইমানতে সামৰণি পৰিছে। গতিকে পৰৱৰ্তী ভিডিঅ'ত 3য় শ্ৰেণীৰ 2য় পাঠৰ সৈতে এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ।